পৰৱৰ্তী ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ষ্টাৰ্ট কৰিছোঁ ব্লগ এটা আৰু এতিয়া যাব ওলাইছোঁ, আহিলোঁ হস্পিটেলৰ পৰা আৰু যাওঁ ঘৰত যাওঁ বাৰটাত। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি ঘৰত আহিলোঁ আৰু চাহ তাহ খালোঁ। চাহ খোৱা টাইমত মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ আৰু এতিয়া ভাতৰ টাইম। এয়া আলু ভাজিছে আৰু এয়া চাটনি পদিনাৰ আৰু এয়া দাইল। সেইটো মই খুলিবই পৰা নাই, এইটো দাইলে চাগে, এইটো দাইল হয়। তাৰপিছত আছে শাক ভাজি আছে, এয়া শাক আৰু মাছ ভাজি, এইফালে বেঙেনা ফ্ৰাই কৰিব আৰু এইফালে আছে মাংস, এইখিনি আৰু এয়া পকৰি ফ্ৰাই কৰি আছে এইখিনিয়ে। আৰু এয়া নেক্সট ডে হয়, আমি এতিয়া হস্পিটেল গৈ আছোঁ আল্ট্ৰাচাউণ্ড কৰিবলৈ আৰু আপোনালোকক দেখাই আছোঁ। ৰাতিপুৱা ইমান ধূলি, মানে গুৱাহাটীত বহুত ধূলি হৈ আছে এইকেইদিন, গম নাপাওঁ কিয় কেনেকুৱা হৈ আছে চাওকচোন। আৰু এতিয়া ৰাতিপুৱাও হৈ আছে বাৰু, কুঁৱলী পৰি আছে অকণ অকণ। এতিয়া 7টা বাজিছে, আমি গৈ আছোঁ আৰু ঠাণ্ডা ঠাণ্ডা বতৰ। এতিয়া ৰাজধানী মছজিদ পাইছোঁ। আমি আহি পালোঁ, কিন্তু হস্পিটেলত ডক্টৰ অহাই নাই। আমি জল্দিয়ে আহি পালোঁ আজি। আৰু এয়া মাছকেইটা চাওকচোন, মাছকেইটাই চাই আছোঁ। আৰু আমাৰ কাম হৈ গ'ল, আমি আহি আছোঁ, আল্ট্ৰাচাউণ্ড কৰিলোঁ, ডক্টৰ আহিলে 9:30 মানত। আৰু এয়া এতিয়া আহি আছোঁ, আমাৰ ঘৰলৈ আহি আছে। আৰু আপোনালোকক কোৱাই নাই, নতুন আলহী, সেইকাৰণেই গৈ আছিলোঁ। আৰু এইখিনি ভিডিঅ' হৈছে বহুত দিন হ'ল এইখিনি ভিডিঅ' কৰি থোৱা, আৰু মই ভাবিছোঁ দেখাই দিওঁ। মই বহুত দিন ভিডিঅ' কৰা নাই, গা চা ভাল নাথাকে, সেইকাৰণে মই কৰিবও পৰা নাই। আৰু এয়া নিয়ম আছিলে হাত খোৱা বুলি, সেইটোৱে কৰিছিলে। আৰু ইয়াতে হাতবিধ নাস্তা আছিলে আৰু পিঠা হাতেৰে বনাইছে নিজে, এইবিলাক খাবলৈকে এয়া নিয়ম। তাৰপিছত ইয়াতে হাতবিধ আছে, তাৰপিছত ইয়াতে হাতবিধ ফল আছে, এইবিলাক চব খাব লাগিছিলে। তাৰপিছত আৰু সেইকাৰণে মই ভাবিছোঁ অকণ দেখাই দিওঁ, কিন্তু মোৰ তেতিয়া গা ভাল নাছিলে, সেইকাৰণে মই ভিডিঅ'ই কৰিব পৰা নাই। যি খাইছিলোঁ সেইখিনি দেখাই দিম, আপোনালোকে চাব। সেইকেইদিন মোৰ ইমানেই জ্বৰ হৈ আছিলে, এয়া ঠাণ্ডা আছিলে বহুতখিনি, বহুত বেছি ঠাণ্ডা আছিলে। জানিব লাগিব ন, অলপ অলপ মই দেখাই দিছোঁ। এয়া মানুহ এজনেও খাই আছে, তেওঁকো দেখাই দিছোঁ, অকণমান খাইছে যে, অলপ চিন থাকক ন। আৰু কিন্তু ভালকৈ ভিডিঅ'টো কৰিব পাৰিলে ভাল লাগিলে হয়, কিন্তু মোৰ ইমানেই গা বেয়া, মই কৰিব নোৱাৰিলোঁ। সেইখিনিয়ে আছিলে। আৰু ভাতত কি আছে দেখাম। এয়া ভাত খাব ৰেডি হৈছে, জোনা পাইছে, জোনা বাই আগতে খাব, তাৰপিছত আমি খাম। এয়া চিকেন আছে, মাংস। এয়া আমাৰ বাৰ্থডে গাৰ্ল। এতিয়া কেক কাটিব, কেক আনিছে, হেপী বাৰ্থডে কেক। আৰু আমাৰ বাবু আনিছে, বাবু কেক কাটিব, খাব, তাৰপিছত ভাত খাম, চাহ আগতে খালোঁ। বাৰ্থডে টু ইউ, কৈ দিয়া, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে মইনা। ওলাই লোৱা। এয়া আমাৰ বাবু খালে কেক। পৰিব, নানি খুৱাই দিয়া।
বাবু খালে কেক বাৰ্থডে কেক এইখিনিও আগৰে ভিডিঅ' হয়, মই কৰি থৈ দিছিলোঁ কাৰণে ইয়াতে লগাই দিছোঁ আৰু ভিডিঅ' কৰিব পৰা নাই যিহেতুকে সেইকাৰণে ভাবিছোঁ অলপমান দীঘল কৰি দিওঁ আৰু চব ভিডিঅ' লগাই আৰু কৰি থৈছোঁ যাতে দিবও মন যায় ন। এয়া আমি এটা মলত গৈছিলোঁ, ছুপাৰ মাৰ্কেটত আছে আৰু তাত গ'লোঁ, গৈ কিনে তাতে কাপোৰবিলাক চালোঁ, ভালে লাগিছিলে কিন্তু চাইজবিলাক হোৱা নাছিলে তেতিয়া মোৰ তাতে। আৰু সেয়াই কাপোৰবিলাক বহুত ধুনীয়া আছিলে, কালেকশ্যন বহুত ভাল আছে, তাকে চাই আছোঁ। কেইযোৰমান হৈছে কিন্তু কিছুমান বস্তু নিমিলে ন, মানে ভাল লাগিলে কিছুমান কিবা নিমিলে, তেনেকুৱা হৈছে মোৰ লগত। যোৰ ভাল লাগিছে চাইজ নাই, তেনেকুৱা আৰু বস্তুবিলাক বহুত ধুনীয়া হয়। এই ব্লেক কুৰ্তাটো বহুত ধুনীয়া আছিলে, বহুত ধুনীয়া হয়। আৰু কুৰ্তা ছিংগল কুৰ্তাকেইটাও বহুত ধুনীয়া ধুনীয়া আছিলে। আৰু এইখিনি সৰু বাচ্ছাৰ হয়, ইমান ধুনীয়া লাগিছে কাপোৰখিনি, তাকে ভাবিলোঁ অকণমান ফটো ভিডিঅ' কৰি লওঁ। আৰু গোটেই বাচ্ছা কাপোৰখিনি ধুনীয়া। আৰু এযোৰ মই দেখাম আপোনালোকক, চাবচোন, এয়া ইমানেই কিউট হয়, ইমান কিউট, মই এযোৰ বহুত ভাল লাগিছে। ছোৱালীৰ হয়, বহুত ধুনীয়া হয়, বহুত ধুনীয়া। আৰু আমি আজি কাক লগ পালোঁ চাওকচোন, সঁচাকৈ লগ পাম বুলি যে ভবা নাছিলোঁ আৰু হঠাৎকৈ লগ পালোঁ আৰু মানুহজনক ভিডিঅ' কৰিব দিলোঁ, কি কৰি থৈ দিছে চাওকচোন, ফটো মাৰি আছে কিন্তু ভিডিঅ'টো এনেকুৱা কৰি দিছে। আৰু বহুত চিম্পল হয়, বহুত ভাল লাগিলে লগ পাই কিনে জুবিন দাক। আৰু কেইখনমান ফটো উঠিছিলোঁ, সেইকেইটা লগাই দিছোঁ, ভিডিঅ' কৰিব নহ'লে। একদম কনফিউজ হৈ গৈছোঁ, কি হৈ গৈছোঁ গমেই পোৱা নাই, ইমান ভাল পোৱা মানুহজনক লগ পাইছোঁ। তো সেয়াই আছিলে।